26 আৰু 27 আজি জেনেৰেল যি অডিট আছিলে শেষ হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF চৰকাৰে ইতিমধ্যে 9100 crore বাজেট দাখিল কৰিছে। তাৰে ভিতৰত 17 crore ডিফিচিট আৰু 71 ডিফিচিট আমি চাইছোঁ। আৰু কিছু ডিপাৰ্টমেণ্টক ভাগ যিটো বাজেট নিৰ্ধাৰণ সেইটো কম দেখিছোঁ। আমি ভালকৈ অংশগ্ৰহণ কৰিলোঁ। তাৰ আগত কিছুমান কুৱেশ্যন আৱাৰ আছিলে 1 ঘণ্টাৰ বাবে, আৰু তাত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু আজি আমি বিশেষকৈ এটা ছিৰিয়াছ ইছ্যু, এটা খুব গুৰুত্বপূৰ্ণ বিষয়ক লৈ পেলাই আলোচনা কৰিব বিচাৰিছিলোঁ আমাৰ বাজেট ছেশ্যন ডিছকাশ্যনত, কিন্তু অধ্যক্ষ ডাঙৰীয়াৰ পৰা আমি অনুমতি নাপালোঁ। বিষয়টো আছে যে যোৱা 28 জুলাইত প্ৰায় 3টামান বজাত আমাৰ আঠিয়াগুৰি ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা যিটো ৰাইমানা নেশ্যনেল পাৰ্ক বুলি আমি কওঁ, কচুগাঁও ডিভিজনৰ অন্তৰ্গত, তাত এজন ব্যক্তিক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বা ফৰেষ্টাৰৰ পৰা গুলীয়াই হত্যা কৰা হৈছিলে। এইটো বিষয়ক আমি হাউচত আলোচনা কৰিবৰ কাৰণে আমি অনুমতি বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে নিদিলে। ইয়াৰ পৰা প্ৰমাণিত হ'ল যে তেওঁলোকে আচলতে BTCখন কিমান তেওঁলোকৰ হাতত বা তেওঁলোকে কিমান সুৰক্ষিতভাৱে শাসন কৰিবলৈ সক্ষম হৈছে। আমি সন্দেহ কৰিছোঁ যে BTCৰ অন্যান্য ডিপাৰ্টমেণ্টৰ দৰে ফৰেষ্ট ডিপাৰ্টমেণ্টকো অসমে ডাইৰেক্ট চলাইছে নেকি, কাৰণ তেওঁলোকৰ হাতত কোনো তথ্য নাই। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এজন মানুহক কেনেকুৱা ডাইৰেক্টলি গুলি মাৰিব পাৰে, সেইটো আমি কুৱেশ্যন কৰিব বিচাৰিছিলোঁ। তেওঁলোকে কিন্তু হাউচত তেওঁলোকে অনুমতি নিদিলে। কিন্তু আমি ক'ব বিচাৰিছোঁ কি, এজন নিৰীহ মানুহক ফৰেষ্টাৰ এজনে ডাইৰেক্ট গুলিওৱাৰ কাৰণে ইয়াত কোনো অধিকাৰ নাই। যিহেতু যি ব্যক্তিয়ে ইয়াত গুলীত মৃত্যুবৰণ কৰিলে তেওঁ ট্ৰাইবেল কমিউনিটিৰ হয়। এনে ট্ৰাইবেল আৰু অন্যান্য কিছুমান জনগোষ্ঠীয়ে ফৰেষ্টত ডুৱেলাৰ এক হিচাপে থাকিবৰ কাৰণে অধিকাৰ পায়, আৰু কিবা বিভিন্ন কাৰণত হয়তো ফৰেষ্টত যাব, কেতিয়াবা নিজৰ গুৰু চাবলৈ যাব বা কিবা অন্য কোনো কাৰণত যাব। আৰু আমি দেখিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত বিভিন্ন সময়ত গছ কাটি চুৰি কৰা কাৰ্য, আৰু এই 2 মাহমান আগত আমি ৰুণিখাটা ফৰেষ্টত বা ৰুণিখাটা ৰেঞ্জত আমি এটা দেখিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰ্যালয় লণ্ড ভণ্ড জ্বলাই পুৰি বন্দুক পৰ্যন্ত কাঢ়ি লৈ যোৱা হ'ল। তাত কিন্তু এটাও গুলি ফুটা নাছিলে। আৰু এই কেছটো আজিলৈকে তদন্ত কৰি পেলাই ৰাইজক জনোৱা নহ'ল। কিন্তু এই 28 জুলাই দিনা এজন নিৰীহ মানুহক গুলি হত্যা কৰা হ'ল। তথাপিও এছেম্বলি চলি থকা সময়ত এছেম্বলিত আলোচনা কৰিবৰ কাৰণে আমাক অনুমতি নিদিলে। সেইটো কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই কেছটো যিটো আঠিয়াবাৰী ৰেঞ্জৰ মানে হোৱা যিটো কেছ, সেইটো তদন্ত কৰিব লাগে। আৰু ভিক্টিম পৰিয়ালক যাতে পৰিয়ালক চলাই নিবৰ কাৰণে ভিক্টিম পৰিয়ালক যাতে 1 কোটি ক্ষতিপূৰণ মানে দিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰিছোঁ।